এতিয়া ডিষ্টেন্সটো চাওক 1 কিলোমিটাৰ পাৰ কৰিলে আৰু হাইটটো 172 মিটাৰত আছে। ৰাতিপুৱাই শুই উঠি এই দুইটাৰ উৎপাত চাওক। খিৰিকীত উঠে এই দুইজনে, খুব ভাল পায় খিৰিকীত উঠি একদম বৰষুণ দিলে চাই থাকে বাহিৰত। এই এতিয়ালৈ খোজকাঢ়িবই পৰা নাই, কিন্তু কি যে উস্তাদি দুইজনৰ, ইফালে একদম খিৰিকীত উঠি ইফালে ইফালে কৰি থাকে। হয় ইফালে চা, তই চা। আজিৰ পৰা একদম থালিত ধুনীয়াকে মাম খাইছে ন। মোবাইল লাগে, মোবাইল দেখিলে ইয়াক মোবাইল লাগে, মোবাইল লাগে। তোক মোবাইল নালাগে নেকি? নালাগে বোলে ইয়াক কিন্তু মোবাইল লাগে। ই একদম মোবাইল পুৰা ভাল পায়, মোবাইল চাই জিংগল বেল জিংগল বেল। একদম বেটা একদম ভাত খাইছে বুলি দাঢ়ি মুচ লগাই লৈছে ন, ইফালে চব লেতেৰা লেতেৰা। মোবাইলটোহে লাগে ইয়াক, ইয়াক মোবাইলটোহে লাগে। ৰেকৰ্ড কৰিলে অকল মোবাইলটোহে লাগে, তোক মোবাইলটোহে লাগে। মাম খা মাম খা, হৈ গ'ল। মোক ফুলাইছে, হৈ গ'ল। মনোজ আহি গ'ল আৰু আমাৰ বেটাই যিহেতু মানে যাৰ তাৰ লগত নেযায়, হ'লেও মনোজৰ লগত পূৰা গৈছে আৰু খুব হাঁহি আছে। এইখিনিতে মনোজৰ কিবা এটা হেৰালে বোলে, বিচাৰিব যায় বোলে। সেইকাৰণে অলপ ভাতটো খাই লওঁ মই ফটাফট, অলপ পেট পূজা কৰি লওঁ। এই মনোজ আহি বহি আছে ইফালে বেটাৰ লগত, মই অলপ পেট পূজা কৰি লওঁ ফটককৈ। আজি মানে একচুৱেলি ঘৰত অলপ আলহী আহিছে, সেইকাৰণে মানে অলপ স্পেচিয়েল। ইফালে মাছ, ঔটেঙা, ঢেকীয়া, ইফালে পিঠাগুড়ি চব্জি, লগতে এইটো লোকেল মুৰ্গী, তাৰপিছত এইফালে মাছৰ ডিম, তাৰপিছত এইটো হৈছে খলিয়ৈ আৰু নহৰু জলকীয়া কিবা কিবি আচাৰ। হয় মনোজ, ছাগলীটো পোৱা আশা আছেনে? এই মনোজে জানো ক'ত লৈ আহিছে এতিয়া ছাগলী বিচাৰিবলৈ, সিহে জানে। আৰু এই মেডিকেলৰ পিছফালে ক'ৰবাত এই পথাৰত লৈ আহিছে। এতিয়া মানে আগলৈ মানে ৰাস্তাই নাই, বাইক নাযায়, বাইকখন সেই পিছফালে থৈ এতিয়া আমি অলপ খোজকাঢ়ি খোজকাঢ়ি যাওঁ। ছাগলী হেৰাইছে বোলে তাৰ মাকৰ, বোকা গছকি গছকি যাওঁ। ইমান বোকা আছে মানে, চপ্পলযোৰ ইয়াতে থৈ লওঁ। এই আৰু আগলৈ যাবলগীয়া আছে বোলে, সেইকাৰণে চপ্পলযোৰ থৈ লওঁ। কোনোবা চুৰ নকৰিলে হৈছে দেই মনোজ, কোনোবা চুৰ কৰিব নেকি? এইফালে পথাৰত আহি মজাই বেলেগ লাগে মানে, ঠাণ্ডা ঠাণ্ডা হাৱা বলি আছে, বতাহ। ইয়াত নতুন নতুন মানে ধান মানে কঠীয়াবোৰ দেখি একদম ভাল লাগিছে, মনবোৰ ভাল লাগি যায়। ছাগলী বিচাৰি বিচাৰি ভাগৰি গ'লোঁ, ছাগলী পোৱাই নাই। সেইকাৰণে অলপ ৰেৱতহঁতৰ ঘৰত আহিলোঁ। আৰু এতিয়া অকণমান এইফালে চাওক, ফেন গৰমত হাৱা খাই লওঁ। এইখনেই হৈছে বৰ্মনৰ দোকানখন। বহুতে মোক কমেণ্ট দি সোধে বৰ্মন ক'ত গ'ল আজিকালি বোলে, ক'বালৈ গ'লে নামাতে বুলি। এইটো বৰ্মনৰ হাঁহিটো একদম ফেমাছ পুৰা। এইখনে বৰ্মনৰ দোকানখন। আৰু কমেণ্ট দিছিলে বহুতে যে মানে বৰ্মনক লৈ এদিন বোলে চিকেন চব্জি বনাই খুৱাব বুলি বৰ্মনকে বনাব দি এদিন খাম নিশ্চয়, নিশ্চয় খুৱাম। আপোনালোকে খাই ভাল পাই নাপায় জনাব মোক, মই কিন্তু বহুত ভাল পাওঁ খাই। এইটো তোক কেনেকুৱা লাগে? বেয়া লাগে, সেইকাৰণে খাইছোঁ। এইফালে চাহ আনি দিছে, অলপ খাই লওঁ ন। বৰ্মনৰ দোকানৰ পৰা আহিলোঁ মনোজৰ ঘৰলৈ। তাৰপিছত এতিয়া এইটো বৌয়ে দিছে, পেৰা বনাইছিলে বোলে, খাই আছে আৰু বঢ়িয়া লাগিছে, একদম মিঠা মিঠা। তাৰপিছত এইটো মনোজহঁতৰ ঘৰৰ আম বোলে, মনোজে লৈ আহিছে খাবলৈ বোলে, বহুত মিঠা হয়। সিদিনাখনো মোক দিছিলে, মই নেখালোঁ। আজিৰটো কেনেকুৱা আছে? বহুত মিঠা, বহুত মিঠা আছে ন। খাই চাওঁ এতিয়া, ষ্টাৰ্ট। মানে বহুতে প্ৰশ্ন সোধে মোক, আপোনাৰ ড্ৰোনখন মানে কিমান দূৰলৈ যায়? সেই প্ৰশ্নটোৰে উত্তৰ দিবলৈ আজি আপোনালোকক মানে এই ভিডিঅ'টো বনাবলৈ মানে আৰম্ভ কৰিছোঁ। এতিয়া মানে দেখুৱাম, মানে এই স্ক্ৰীন ৰেকৰ্ডিংটো দেখুৱাই দিম, বলক আহি যাওক। প্ৰথমতে মই অলপ হাইটটো বঢ়াই লওঁ, হাইটটো কাৰণ বঢ়াবই লাগিব, নহ'লে মানে গছত ক'ৰবাত লাগি গ'লে টাৱাৰ চাৱাৰ কিবা কিবি আছে। আৰু উঠাই লওঁ। এইটো এইচটো দেখিছে নহয়, এইচটো হৈছে হাইট। আৰু দি যে 1.2 মিটাৰ 3 মিটাৰ এনেকৈ ওলাই আছে যে, এইটো হৈছে আপোনাৰ এই কি বুলি ক'ম ডিষ্টেঞ্চ, মানে দূৰত্ব। আৰু হাইটটো এইটো ওপৰলৈ আৰু নিব লাগিব, নহ'লে নহ'ব, গছত ক'ৰবাত লাগি যাব। এই যোনখিনি এৰিয়া দেখি আছে এইবোৰে হৈছে জোনাইটো, আৰু এইটোৱে জোনাইটো। আৰু জোনাই বজাৰ ফালে গৈ আছোঁ এতিয়া বৰ্তমান ড্ৰোনখনক লৈ, বলক। এতিয়া ডিষ্টেঞ্চটো চাওক, 1 কিলোমিটাৰ পাৰ কৰিলে আৰু হাইটটো 172 মিটাৰত আছে। আৰু ডিষ্টেঞ্চটো প্ৰায় 1 কিলোমিটাৰ পাৰ কৰিলে এতিয়া তৰাজান পাই গৈছেগৈ। এইফালে ঘূৰাই লৈ আনোগৈ আৰু, কাৰণ বৰষুণ দিব যেন লাগিছে। এইফালে দেখিছে চাগে ডাৱৰ গোটেই হৈ আছে, ডাৱৰীয়া বতৰ, আৰু বৰষুণ দিব, বৰষুণ দিলে দিগদাৰ হৈ যাব। আৰু বেটেৰীও খুব বেছি নাই, আৰু 42% ওপৰত দেখি পাইছে চাগে। ভিউটো চাওক কিমান ধুনীয়া লাগিছে আহি থাকোঁতে। হাইটটো অলপ কমাই দিওঁগৈ, কাৰণ হাইটটো কমাবই লাগিব, ইমান দূৰৰ পৰা আনি থাকোঁতে। মানে 60-70 কৰিহে ওচৰত আনিব লাগিব, আৰু হাইটটো কমাই লওঁ প্ৰথমতে। আহি পাই গ'ল ড্ৰোনখন, দেখা পাইছোঁগৈ। আৰু এতিয়া এই মনোজৰ ঘৰখন ওপৰৰ পৰা দেখি পাইছে চাগে, মনোজৰ নাৰ্চাৰী। এইটো এতিয়া লেণ্ডিং কৰাই লওঁ। এইটো মই আৰু মনোজ ৰৈ আছোঁ একদম লেণ্ডিং কৰাবলৈ। আমাৰ বেটাৰী কৰি লেণ্ডিং কৰাই লওঁ। মানে কিবাই নহ'ব।
ড্ৰোনখন আনি ল'লোগৈ তাৰপিছত বৰষুণ দিব যেন লাগিছিলে সেইকাৰণে বেছি নোলালো আৰু বহুতে মানে মোক সোধে যে মানে কিমান দূৰলৈ ড্ৰোনখন উৰিব পাৰে বা কিমান দূৰলৈ যায় এতিয়া প্ৰেক্টিকেলিটো মানে কোম্পানীয়ে কোৱা মতে DJI কোম্পানীয়ে কোৱা মতে DJI Mavic 2 Pro-খন প্ৰায় 10 কিলোমিটাৰ উৰে বুলি কয় অকুচিং 2.0 বুলি মানে এটা সিস্টেম থাকে ইয়াৰ সেইটোৰ পৰা কানেকশ্যন হৈ থাকে যোনটো সিগনেল আছে তাৰপিছত এতিয়া মানে এইটো প্ৰায় আমি 1.5 কিলোমিটাৰ উৰাই আপোনালোকক দেখুৱালো এনেকৈ মই টেষ্ট কৰিছো এই মোৰ টেষ্টত মানে মই প্ৰায় 5 কিলোমিটাৰতকৈ বেছি উৰাইছো মানে সিগনেলটো কি হয় অলপ উইক হৈ যায় 5 কিলোমিটাৰৰ পাছত আৰু যিমান ওপৰ উৰাই সিমান সিগনেলটো বেছি ভাল হয় তাৰপিছত কোম্পানীয়ে কয় আৰু 10 কিলোমিটাৰ যায় বুলি কিন্তু মানে প্ৰেক্টিকেলি বোলে 8 কিলোমিটাৰ যায় আৰু বুলি শুনিছো আৰু তাৰপিছত বাদ বাকি সেইটোৱে আৰু এতিয়া অলপ মনোজৰ ডান্স চাওক ৰেবত আৰু মিগাং আহিলে আৰু লগতে মোক লৈ গ'ল মানে চেৱালী বুলি মোৰ লগৰ এজনী আছে তাইৰ ঘৰত যাওঁ বুলি বৰ্তমান মোৰ লগৰ চেৱালীৰ ঘৰলৈ আহিছিলোঁ আৰু চাওক গোটেই ঘৰটো মানে এইফালে মানে গোটেই বাই আছে এতিয়া সোমাই ক'ৰ পৰা জানো ফোন কৰি সুধি চাই লওঁ দিয়ে সোমাই যায় বোলে সোমাই যায় ক'ত চেৱালী আছনে তাই লাজ কৰিছে চাওক এই দুজনটো আহি আগতে বহি গ'ল চাওক চেৱালীয়ে মাতি এতিয়া আমাক মানে সাৰপ্ৰাইজ কেক বনাই দিছে বোলে 10K হোৱাৰ কাৰণে এইটো কেকটো আপোনালোকক দেখুৱাম তাৰপিছত এতিয়া মানে চাকু দিছে দুইটাৰ পৰা অপশ্যন দিছে মানে মই কোনটোৰ পৰা কাটো বুলি তাই বোলে নতুনকৈ কেক বনোৱা শিকিছে আৰু মোৰ কাৰণে মানে বনাই দিছে চেৱালীক থেংক ইউ জনাবলৈ বিচাৰিছোঁ ধন্যবাদ চেৱালী তাৰপিছত কেকটো এতিয়া মই কাটো দুইটাৰ পৰা কাটো নেকি একেলগে ৰেবত আহি যা মই ফাৰ্ষ্টটো খুৱাই দিম এইটো ৰেবতৰ কাৰণে কেকটো কেনেকুৱা লাগিছে ৰেবত খাই বঢ়িয়া বঢ়িয়া ন বহুত টেষ্টি হৈছে তোক কেনেকুৱা লাগিছে মজা কেকটো খাই মজা লাগিছে ন কেকটো বহুত টেষ্টি হৈছে ইমানখিনি আছে খাই খতম কৰি দিম তিনিজনে খাম নেকি এতিয়া আকৌ চেৱালীয়ে চাহ আনি দিছে আজি মনোজৰ ঘৰত দুবাৰ চাহ খালো এতিয়া আকৌ আহি এই মানে 2 ঘণ্টাৰ ভিতৰত 3 নম্বৰ চাহ এইটো মোৰ দে চেৱালী খাই লওক ন চেৱালীয়ে কিন্তু বম টেঙৰ হয় আমাক মানে কেক খাবলৈ মাতি তাৰপিছত চাওক বাইকৰ ভিডিঅ' এডিট কৰাই আছে আমাৰ পৰা বাইকৰ বিয়াৰ ভিডিঅ' বোলে অলপ মাজত বোলে বেয়া লাগিছে এতিয়া মোক আকৌ এডিট কৰাই আছে বম টেঙৰ ছোৱালী দেই বোলে টেঙৰ আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সোনকালে 20K কৰি দিয়ক